নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় ভালেই। আৰু মই দয়ামণিয়ে দৃষ্টিপিয়ানাথৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ কাৰণে স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টি বাহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এইফালে এইগৰাকী আমাৰ বাহঁতৰ ঘৰৰ ওচৰৰে বাইদেউ এগৰাকী, যিহেতু আমাৰ দেহাই এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব, তাই সেই পৰীক্ষা খবৰ ল'বলৈ আহিছে। আনফালে আমাৰ জেঠাই এয়া নখ কাটি আছে। এয়া আমাৰ টিকলিজনী, এয়া বাইকে ভনীয়েকে পুৰা কথা পাতি আছে। আৰু এইফালে বায়ে ইয়াত টিকলিক ভাত আনি দিছে। তাই যিহেতু ৰাতিপুৱা ভাত নাখালে, সেয়ে তাই এতিয়া খাইছে। আৰু আমাৰ অকণমানিজনীকো খুৱাই দিছে বায়ে। কিমান যে মৰম জেঠাইকৰ ভাগিনীসকলে। আৰু এইফালে এইটো দেখিছে নহয়, ৰাতি এইটো খানা হ'ব পূৰা। টিকলিহঁতক ভাত পানী খুৱাই আজৰি হৈ বাক বোলে এয়া ব্লাউজ কাটিংটো অকণমান দেখাই দিব লাগে, সেয়ে মই অলপ দেখাই আছোঁ। বায়ে এয়া কাটি গৈ আছে। এইয়া এবাৰ মই লাগি গ'লোঁ কাটিবলৈ, বা ভাগৰ অলপ কাটিবলৈ থাকি গ'ল, সেয়া মই কাটি দিছোঁ। যিহেতু বা ভাগৰ এতিয়া আলহী আহিছে, সেইবাবে মই অলপ কৰি দিছোঁ। সিহঁতৰ স্কুলৰ টিচাৰ আহিছে। এইয়া টিকলিজনী মোৰ চেনেলটোৰ বিষয়ে কিবা কিবি ক'ব লৈছে, তাই মানে মুখত নুফুটিছে। টিকলিজনী মুখত চেনেল বুলি নুফুটাৰ বাবে সেই তাই কিবা এটা মিলাই পেলাই কৈ থৈ দিলে আৰু। এইফালে ধুনুৱে ভিডিঅ' তোলাবলৈ লাজ কৰে, মানে তাই সেই লাজতে উঠি গ'লগৈ। এইফালে বায়েকে ভনীয়েকক কিবা কিবি ক'বলৈ শিকাই আছে। তাই এইফালে সন্ধিয়া হোৱাৰ লগে লগে আমি আটাইবোৰ জুইশালতে বহিলোহি। এইফালে ভিনদেউ আহি গ'ল। জুইকুৰা ইমান ধুনীয়াকৈ জ্বলি থকাৰ কাৰণে বায়ে ভাতকেইটা ইয়াত জুইতে উঠাই দিছে। দেখাই দিছোঁ। বাহঁতৰ ঘৰৰ পৰা আহিলোঁ, কাপোৰ চাপোৰ সলাই ল'লোঁ। তো বন্ধুসকল, আজি মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।